অকণমান নলগা নহয় বাৰু মোহন যেন বহুত বেলেগ বস্তু আছে ঢকা এটা দিওঁ ঢকা এটা দিওঁ চাওক ঠিক কথা এইটো কেনেকুৱা ষ্টাইলৰ ঢকা চা নতুন ষ্টাইলৰ আৰু ধুনীয়া হোৱা ঔষধ আনি দিম টাইমে টাইমে খাই থাকিবি হ'ব চা মোক আপুনি 6 মাহ বাদ দি দিবচোন মই এনেকুৱা ষ্টাইলৰ ঢকা মাৰি থাকিবচোন মোৰ এইটো ষ্টাইলহে ভাল লাগিছে চা কিবা এটা হৈছে কি হৈছে মোৰ কিবা এটা হৈছে কি হৈছে কোৱাচোন মোৰটো কিবা এটা হৈছে ৰবা মই পানী অকণ আনোগে ৰবা মোৰ কিবা এটা হৈছে ৰবা দেই মানুহটো কোন কোৱা নন্দিনী বিন্দ বল বল মোহন মোহন ঘপকে চিঞৰিছে যে কাহি গৈছে খাবোৰ বন্ধ হৈ যোৱাৰ নিচিনা লাগিছে তুমি যিটো চিঞৰ মাৰিছা কাহ আহিবই ন মানুহ মাৰিবা দে কিন্তু দেহা ভয় খুৱাই আপুনি মানে মই কাহি কাহি মৰি যাম বুলি ভাবিছে মৰা কথা কব নাপায় নহয় দেহা থাকা দে তুমি আৰু সেই বেমাৰী দেহাটোৱে বলবম নগলেও ভগৱানে একো দুখ নধৰে বেমাৰী দেহা মানে মোক কিবা বেমাৰ হৈছে বল কিবা এটা খাই লবি আহ
হৈ গৈছে হেৰি নহয় আজি নিচিনাকে নোকোৱা নেমেলাকে আৰু কলৈকো নেযাবি কিন্তু দেই তুমি মানে মই ক'ৰবাত অকলে অকলে মৰি থাকো বুলি ভয় খাইছা বোৱা জুমনি কৈছো বোৱাৰী যদি অধিমানটো হৈছা মৰাটো এইটো খা আৰু অকণ আনো নে লাগিছে এইখিনিতে হৈ গৈছে খা একো নহৈছে তাৰ যে এনেকুৱা কিবা এটা হৈ আছে মই গমেই নাপাওঁ কিবা জানো খবৰ ৰাখ ইফালে আকৌ ইনফৰ্ম মাৰি নাই তাক এনেকৈ এৰি দিব নোৱাৰি কিবা এটা কৰিব লাগিব সেইকেইটা আৰু মই ডাক্তৰৰ লগত আলোচনা কৰিয়ে আছো যেনেকৈ নহওক মুঠতে যেনেকৈ নহওক তাক ভাল কৰিবই লাগিব কি ধুনীয়া খাদ্য খুৱাইছে দুচি খোৱা সময়ত তোমালোক দুটালেহে মনত পৰি আছে আইও কিনো খোৱালে তোমাক তোৰ চকুত কিবা সোমাইছে মই চাই দিওঁ কি সোমাইছে নালাগে চা মই চাই দিছো কি হৈছে তোমাৰ মই আছো